আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি যে 125 এমেণ্ডমেণ্ট হ'ব লাগিব আৰু 6 শিডিউলটো শক্তিশালী কৰিব লাগিব। অসমৰ সন্মানীয় বিধায়কসকলক ধন্যবাদ জনাইছোঁ। আমাৰ UPPL বিধায়কৰ লগতে অইন বিধায়ক ইয়াত স্বাক্ষৰ কৰিছিলে। মই সকলোকে ধন্যবাদ জনাইছোঁ। UPPL দল এটি আঞ্চলিক দল আৰু এটা পৰিৱেশত জন্ম হোৱা এটা দল, যি পৰিৱেশত বড়োলেণ্ড অঞ্চলত বিশেষকৈ মানুহে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে সংগ্ৰাম কৰি আছিলে। যি পৰিৱেশত বড়োলেণ্ডত এটা অনিশ্চয়তা পৰিৱেশ এটা বিৰাজ কৰিছিলে। মানুহে দৈনন্দিন এটা চিন্তাত পৰিছিলে, আজি কি হ'ব, কালি কি হ'ব। গোষ্ঠীগত সংঘৰ্ষ, হিংসাৰ পৰিৱেশৰ মাজত তেনেকুৱা এটা পৰিৱেশ হৈছিলে। আৰু এই সময়ৰ পৰা সংগ্ৰাম কৰি আহি ৰাজনৈতিকভাৱে UPPLে যোৱা 5টা বছৰ চৰকাৰ চলালে আৰু 5টা বছৰত শান্তি কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে, মানুহৰ জীৱন আৰু সম্পত্তিৰ কেনেকৈ নিৰাপত্তা দিব লাগে, জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কেনেকৈ আনিব লাগে, গভৰ্নেন্স চিষ্টেমটো শাসনটো কেনেকৈ সুশাসন কৰিব লাগে, ইয়াৰ ডাঙৰ এটা উদাহৰণ যোৱা 5টা বছৰত UPPLে দাঙি ধৰিছে। আজিৰ সময়ত UPPL আমাৰ বড়োলেণ্ড অঞ্চলৰ বড়ো আৰু অইন জনগোষ্ঠীৰ নিজৰ যি অস্তিত্ব ৰক্ষা, ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ লগতে সেইসকলৰ অনাগত দিনত জীৱন সুৰক্ষা কৰাৰ কাৰণে UPPL দলে কাম কৰি যাব।